নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'ত আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন লৈ অহা হৈছে। যিহেতু হৈ যোৱা থাৰ্ড গ্ৰেড পৰীক্ষাবিলাকত দেখা গৈছে যে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছিলে। সেইটো লাগিলে HS পষ্টৰেই হওক বা গ্ৰেজুৱেশ্যন পষ্টৰেই হওক বা ড্ৰাইভাৰ পষ্টৰেই হওক, গোটেইকেইটা পৰীক্ষাতে দেখা গৈছে ৱৰ্ল্ড জিঅ'গ্ৰাফিক বেছিকৈ প্ৰাধান্য দিয়া হৈছে আৰু তাৰে ওপৰত ভিত্তি কৰিয়ে আজিৰ ভিডিঅ'টো লৈ অহা হৈছে। ইয়াতে আমি মেইনলি ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফি কুৱেশ্যন ডিছকাছ কৰিম আৰু আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে পৃথিৱীত মুঠ কেইখন মহাসাগৰ আছে? ইয়াৰ এনচাৰ হ'ব 5খন। নেক্সট কুৱেশ্যন, পৃথিৱীত মুঠ কেইখন মহাদেশ আছে? ইয়াৰ এনচাৰ হ'ব 7খন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ বৃহৎ মহাসাগৰ কোনখন? ইয়াৰ এনচাৰ হ'ব প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? ইয়াৰ এনচাৰ হ'ব আৰ্কটিক মহাসাগৰ বা উত্তৰ মহাসাগৰ। নেক্সট কুৱেশ্যন, মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব জৰ্ডান আৰু ইজৰাইল। নেক্সট কুৱেশ্যন, কোন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজীয় অঞ্চল অৱস্থিত? ইয়াৰ এনচাৰ হ'ব এটলাণ্টিক মহাসাগৰ। নেক্সট কুৱেশ্যন, কোন দেশক লেণ্ড অফ মিডনাইট ছান বুলি জনা যায়? অৰ্থাৎ কোন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি জনা যায়? আৰু ইয়াৰ এনচাৰ হ'ব নৰৱে'। নেক্সট কুৱেশ্যন, কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব ছুইজাৰলেণ্ড। নেক্সট কুৱেশ্যন, কোনখন দেশক হাজাৰখন হ্ৰদৰ ভূমি বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব ফিনলেণ্ড। নেক্সট কুৱেশ্যন, কোন দেশত বগা হাতী পোৱা যায়? আৰু ইয়াৰ এনচাৰ হ'ব থাইলেণ্ড। নেক্সট কুৱেশ্যন, কোন মহাদেশত আটাইতকৈ বেছি দেশ আছে? আৰু ইয়াৰ এনচাৰ হ'ব আফ্ৰিকা মহাদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত বৃহৎ চাহ উৎপাদনকাৰী দেশ কোনখন? আৰু ইয়াৰ এনচাৰ হ'ব চীন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদনকাৰী দেশ কোনখন? ইয়াৰ এনচাৰ হ'ব ব্ৰাজিল। ব্ৰাজিলত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যন, কোন পৰ্বতক ৰুফ অফ দ্য ৱৰ্ল্ড বুলি জনা যায়? অৰ্থাৎ পৃথিৱীৰ ছাল বুলি জনা যায়? আৰু ইয়াৰ এনচাৰ হ'ব পামিৰ পৰ্বতমালা। নেক্সট কুৱেশ্যন, য়েলোষ্ট'ন ৰাষ্ট্ৰীয় উদ্যানখন কোন দেশত আছে? আৰু ইয়াৰ এনচাৰ হ'ব আমেৰিকা বা USA। নেক্সট কুৱেশ্যন, এমু চৰাই কোন দেশত পোৱা যায়? ইয়াৰ এনচাৰ হ'ব অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, স্পেইনৰ ৰাজধানী কি? ইয়াৰ এনচাৰ হ'ব মেড্ৰিড। নেক্সট কুৱেশ্যন, মেছ'পটেমিয়াক বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ এনচাৰ হ'ব ইৰাক। যেনেকৈ হৰপ্পা সভ্যতা আছিলে ভাৰত আৰু পাকিস্তান মিলি, তেনেকৈ ইৰাকত মেছ'পটেমিয়া সভ্যতা আছিলে। নেক্সট কুৱেশ্যন, ছফিয়া কোন দেশৰ ৰাজধানী? ইয়াৰ এনচাৰ হ'ব বুলগেৰিয়া। নেক্সট কুৱেশ্যন, কালাহাৰী মৰুভূমি কোন মহাদেশত আছে? আৰু ইয়াৰ এনচাৰ হ'ব আফ্ৰিকা মহাদেশ। গতিকে এইটোৱে আছিল আজিৰ লাষ্ট কুৱেশ্যন। এইটো ভিডিঅ'ত আমি টোটেল 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আৰু যিসকলে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক মই এটা কথা ক'ব বিচাৰিম যে আপোনালোকে যিমান পাৰে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত ফ'কাছ কৰক। আৰু আগলৈও আমাৰ চেনেলত এনেকুৱা জিঅ'গ্ৰাফিৰ ওপৰত ভিডিঅ' লৈ অহা হ'ব। আৰু আজিলৈ এইখিনিয়ে আছিলে। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।